নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই কথা পাতিম মৌমিতা মিত্ৰৰ কথা। মৌমিতা মিত্ৰ আপোনালোকে চিনি পায়, এগৰাকী গায়িকা, ব্যংগ্য গায়িকা। অৰ্থাৎ তেখেতে অসমত খোপনি পুতি লৈছে, মানে এটা বেপাৰ কৰিম বুলি। সঁচা কথাত ক'বলৈ গ'লে এটা বেপাৰ কৰিম বুলি খোপনি পুতি লৈছে আৰু সকলোৱে মোক ভাল পোৱা হৈ গৈছে। সকলোৱে মোক মঞ্চলৈ মাতিছে। এটা মানে অহংকাৰ ভাৱ এটা জাগি উঠিছে। কাৰণ অসমৰ ছিংগাৰতকৈ তেখেতে বহুত বেছি মানে হিউজ এটা ধৰক মানে আপোনাৰ প্ৰগ্ৰেম কৰিবলৈ পাইছে। এটা অসমৰ ছিংগাৰতকৈ বেছি প্ৰগ্ৰেম কৰিবলৈ পাইছে, মোক চবে ভাল পাইছে, এনেকুৱা এটা অহংকাৰ হৈ পেলাই তেখেতে কি কৰিলে, এটা মঞ্চত দেখা গ'ল যে বাঁহী জুবিন দাৰ যিটো বাঁহী গীত, সেই গীতটোত এনেকুৱা ধৰণে কণ্ঠদান কৰিছে মানে যিসকলে চাই আছে সেইসকলে পাহৰিলে আচল সুৰ কি আছিল, আৰু সেইসকলে তেতিয়াই ধৰিব লাগিছিল যে এইটো গানটো ভুলকে গাইছে। আৰু এতিয়া আকৌ বিতৰ্ক কৰি আছে মৌমিতা মিত্ৰ বেয়া, মৌমিতা মিত্ৰ বেয়া যদি কিয় মাতিছিলে, প্ৰথম কথা সেইটো। আৰু আমাৰ অসমৰ গায়ক থাকোঁতে কিয় বাহিৰৰ এগৰাকীক ইমান ডাঙৰ এটা মানে প্লেটফৰ্মলৈ লৈ গৈ থকা হৈছে? আমাৰ অসমীয়া কালচাৰত মানে অসমীয়া গায়ক গায়িকা নাই নেকি? আৰু প্ৰত্যেকখন বিহুতলিতে দেখা গৈছে যে অনলি ফিমেল ছিংগাৰ। কি আমাৰ মানে মেল ছিংগাৰ নাই নি? আমাৰ মানে মেল ছিংগাৰ কিয় অভাৱ হৈছে নেকি? প্ৰায় মানে ফিমেল ছিংগাৰ। সেইটো এটা ডাঙৰ প্ৰশ্ন মোৰ মনত জাগি আছে যে আমাৰ মেল ছিংগাৰখিনি অভাৱ হৈছে নেকি? মেল ছিংগাৰখিনি মাতক, অৰ্থাৎ আমাৰ মানে পুৰুষসকলক মাতক। প্ৰত্যেকটো জেগাতে দেখা পোৱা গৈছে যে মহিলাসকলকেই বেছি প্ৰাধান্য দিয়া হৈছে। প্ৰথম কথাটো সেইটো। আৰু মৌমিতা মিত্ৰৰ দৰে যদি আমাৰ ছিংগাৰ আগবাঢ়ি আহি থাকে, আমাৰ অসমীয়া কিন্তু সংস্কৃতি নাথাকিব। কাৰণ অসমীয়া সংস্কৃতি থাকিবলৈ হ'লে অসমীয়া উচ্চাৰণ ভাল হ'ব লাগিব, অসমীয়া সংস্কৃতিৰ লগত খাপ খাই পৰিব লাগিব, এনেকুৱা ধৰণৰ বহুত কথা আহি পৰে। গতিকে মৌমিতা মিত্ৰৰ দৰে ছিংগাৰক আমি বৰ্জন কৰা উচিত নে আমি মৌমিতা মিত্ৰৰ দৰে আৰু আগবঢ়াই আনিব লাগে, সেই কথাটো আপোনালোকে আলোচনা বিবেচনাৰ মাজেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আৰু যিসকলে কমিটিয়ে মৌমিতা মিত্ৰৰ দৰে ছিংগাৰক মাতে, আচলতে তেখেতসকলে কি ভাবি মাতে, নে মানে মই কথাটো অলপ কনফিডেন্সলি ক'ব মানে ভাবি পোৱা নাই। আচলতে হৈছে কি আমাৰ অসমখনত, আচলতে কি হ'বলৈ গৈ আছে? বাহিৰৰ মানুহখিনিক আগস্থান দিয়া গৈছে আৰু আমাৰ অসমৰ নিজৰ মানুহখিনিক মানে বেকলে ঠেলি নিয়া হৈ গৈছে। কথাতে আচলতে হৈছে কি? আচলতে আৰু এটা কথা মই এইখিনিতে ক'ব খুজিছোঁ যে এতিয়া আমাৰ মানে কি হৈছে, হুঁচৰি, আগতে হুঁচৰি বুলি ক'লে গাঁৱত হুঁচৰি ভৰি থাকে, 10 যোৰা 5 যোৰা 20 যোৰালৈকে মানুহৰ এঘৰ মানুহলৈ হুঁচৰি আহে। কিন্তু আজি প্ৰেক্ষাপটত দেখা গৈছে কি, হুঁচৰি মানে বাহিৰলৈ গৈছে, টাউনতে হুঁচৰি বেছি হৈছে। মানে কিয় হৈছে? অকল পইচা, মুঠতে য'ত পইচা পাম তাতে আমি যাম। আচলতে এনেকুৱা হ'ব লাগেনে? এনেকে আমাৰ কলা সংস্কৃতি জীয়াই থাকিবনে? গতিকে কথাটো অকণমান ভালদৰে ভাবি চাব, আমাৰ সংস্কৃতি কলৈ গৈ আছে। গতিকে আৰু বেছি নকওঁ, ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মৌমিতা মিত্ৰৰ কথা আকৌ এবাৰ কৈছোঁ যে মৌমিতা মিত্ৰৰ দৰে আমি ছিংগাৰক ল'ব লাগে নে নেলাগে? তেখেতসকলক ভালকৈ ধৰক অসমীয়াটো উচ্চাৰণ কৰিবই নাজানে আৰু তেখেতসকলক আকৌ আগস্থান দিয়া হৈছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ সকলোকে চবে বহুত ধন্যবাদ। পেজখন যদি ফ'ল' কৰা নাই, পেজখন ফ'ল' কৰি থৈ যাব। ধন্যবাদ।